নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থাকক। মই মানে পেতুলাক মাতিহে আনিছোঁ, কেমেৰাটো ধৰি দি বুলি মানে ব্লগত মোক দেখুৱাই দে। আৰু মই গা পা ধুই ওলাই আছোঁ বৰপেটা সত্ৰলৈ যাবলৈ। মানে যিহেতু মই বৰপেটা বামুণবাৰীত আছোঁৱেই, বোলো বৰপেটা সত্ৰখন এপাক চাই আহোঁগৈ আৰু লগতে আপোনালোককো দেখাই আনোগৈ। ওলাই কৰি হৈ গ'ল। আৰু বৰপেটাতনো কোন আছে মই কৈ আছোঁ, বৰপেটাত আছে আমাৰ মামাহঁতৰ ঘৰলৈ আহিছোঁ। আৰু পূৰা মই ওলাই কৰি মোৰ হৈ গ'ল। পানী চেঞ্জ হোৱাৰ বাবে অলপ মানে ঠাই চেঞ্জ হোৱাৰ বাবে মোৰ মাতটো অলপ বহি গৈছে, অলপ মানে কাহ হৈ আছে, যিহেতু মোৰ ভইচটো চেঞ্জ হৈ গৈছে। আপোনালোকক মামীহঁতৰ ঘৰটো দেখুৱাম আৰু মামাহঁতৰ ঘৰত কোন কোন আছে সেয়াও দেখুৱাম। তেনেকৈ ব'লক মামীৰ ওচৰলৈ গৈ আছোঁ। এইটো মামীহঁতৰ ৰুম আৰু মামীহঁতৰ ওচৰলৈ যাম, মামীহঁতকো দেখুৱাম, মামীহঁতক সকলোকে চিনাকি কৰি দিম। আমাৰ আছে এজনী মামী আৰু এজনী যে মামী ছোৱালী নিহাঞ্জী দেৱী। তাৰপিছত মই মেইন কথাটো কৈছোঁ যে মই বৰপেটালৈ কিয় আহিছোঁ। বৰপেটালৈ মই ফুৰিবলৈ অহা নাই আচলতে। বৰপেটালৈ আহিছোঁ মোৰ কাকা যিহেতু অসুখ হৈ আছে, বয়স হৈছে তেখেতৰ, কাকাৰ খবৰ ল'বলৈ আহিছোঁ আৰু কাকাক চাবলৈ আহিছোঁ। তাৰপিছত আহিলে আমাৰ তাই আকৌ মোৰ মেকআপৰ বস্তুখিনি লৈ পূৰা দোকান দি আছে, পূৰা খেলি আছে। আৰু তাইৰ লগতো অকণমান খেলিলোঁ। তাইৰ কথাবিলাক শুনি ইমান ভাল লাগে নহয়। ওলাই মেলি হ'ল মোৰ। তাৰপিছত আৰু কমেণ্ট কৰি পেলাই জনাব আৰু কেনেকুৱা লাগিছে, মোক ভাল লাগিছে নে নাই, মানে বৰপেটাখনৰ ভিডিঅ'বোৰ কেনেকুৱা লাগিছে। মইতো দি আছোঁ এনেকৈ ভিডিঅ' আৰু এনেকৈ দি থাকিম। আৰু বৰপেটা হাউলি ৰাসলৈ যাম। বৰপেটা বহুত জেগা পপুলাৰ আছে, ইয়াত ধুনীয়া ৰাস হয়, মূৰ্তি ৰাস হয়, মই তাৰো ভিডিঅ' দি থাকিম, আপোনালোকে চাই থাকিব। আৰু আহিলোঁ বৰপেটা সত্ৰলৈ। আৰু এইখন আছে মেইন দুৱাৰ, আৰু এইখন দি ভিতৰলৈ সোমাই যায়। আৰু এইখিনি বা বাইকত উঠি যাব নোৱাৰি, নামি যাব লাগে। আৰু মই ভিতৰলৈ পূৰা সোমাই গৈছোঁ, মানে মই বহুত এক্সাইটেড হৈছোঁ সত্ৰখন। তাৰপিছতহে ভিতৰত গৈ দেখিলোঁ অ' মাই গড, ইমান ধুনীয়া পৰিৱেশ, মানে মই কি ক'ম, মোৰ মানে ভাবিব নোৱাৰা অনুভৱ। মানে ইমান মোৰ মনটো বেছি ভাল লাগিছে। চাৰিওফালে সেউজীয়া ঘাঁহ বননি, লগতে সৰু সৰু মঠ মন্দিৰ, পুথিভঁৰাল, প্ৰেক্ষাগৃহ, জিৰণি চৰা, বাট চৰা। তাৰপিছত মোৰ হাঁহি দেখি গম পাইছে মই কিমান সুখী অনুভৱ কৰিছোঁ। আৰু পিছত বোলে পেতুলা খোজকাঢ়ি আহি আছে। পেতুলাক নিয়া এটাই কাৰণ যে সি মোক কেমেৰাটো ধৰি দিয়ে, ধুনীয়াকৈ ফটো মাৰিব জানে, ভিডিঅ' বনাই দিব জানে। আৰু সকলোখিনি ভিডিঅ' সি বনাই দিয়ে, যোনখিনি মই ফ্ৰণ্ট কেমেৰা দি পাৰোঁ সেইখিনি মই ধুনীয়াকৈ বনাওঁ। আৰু বেক যোনখিনি দেখুৱাব লাগে সেইখিনি ভিডিঅ' সি বনাই দিয়ে। তাৰপিছত এই বৰপেটা সত্ৰত কিছু নিয়ম আছে। বৰপেটা সত্ৰৰ ভিতৰতে ছোৱালী মানুহক যাবলৈ নিদিয়ে, অকল ল'ৰা মানুহকহে যাবলৈ দিয়ে। আৰু বাহিৰৰ পৰা ছোৱালীসকলে মানে সেৱা কৰিব লাগে। তাৰপিছত হৈছে এইটো বাট চৰা, আৰু ভিতৰত এইটো পুখুৰীৰ ভিতৰত শিৱ বাবা সাপ এডাল আছে, সাপডালৰ ওপৰত শিৱ বাবা বহি আছে। সিদিনাখনৰ বতৰটো ইমান ধুনীয়া আছিলে নহয়, কি ক'ম আৰু। বতৰটো মানে এনেই হ'লে ঠাণ্ডা কুঁৱলী কৰি থাকে, আৰু সিদিনাখন ইমান ধুনীয়া পৰিৱেশ, মানে ৰ'দটো দিছে আমি যোৱাৰ লগে লগে, সঁচাকৈ বহুত বেছি ভাল লাগিছে। ভাবিব নোৱাৰা অনুভৱ, কিনো ক'ম। সঁচাকৈ বৰপেটা সত্ৰখন বহুত ধুনীয়া দেখিবলৈ, আৰু তাত থাকিলে মানে আহিবলৈ মন নাযায় ঘৰ। সঁচাই তাতে যেন থাকোঁ, কি চাম কি নাচাম, ইমান ডাঙৰ ভিতৰখন, আৰু মানে শেষ নহয়, চাই শেষ নহয়। তাৰপিছত মই বাহিৰৰ পৰা গোটেই দৃশ্যটো দেখুৱাই দিছোঁ অকণ, মই সকলোখিনি দেখুৱাইছোঁ, কিমান ধুনীয়া চাওকচোন। এবাৰ চালে মানে চাই থাকিবলৈ মন যায়। তাৰপিছত এইফালে বাহিৰতে ধূপকাঠি জ্বলোৱা ব্যৱস্থা আছে, আমি ধূপকাঠি জ্বলালোঁ বাৰু। তাৰপিছত বোলো ঘৰলৈ যাওঁ, আৰু মেইন দুৱাৰৰ চাইডে আমি গৈ আছোঁ। আৰু এইটো হৈছে মেইন নামঘৰৰ মুখখন, মেইন দুৱাৰৰ নামঘৰৰ মুখখন। সত্ৰলৈও গ'লোঁ, বহু আপোনালোকক কিবা কিবি দেখুৱালোঁ। আশা কৰোঁ মই আপোনালোকে ভিডিঅ'টো যে শেষলৈকে চাব, ভাল লাগিল আপোনালোকৰ চাই। এনেকৈ কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে সত্ৰখন। ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিম এনেকৈ আৰু ক'ৰবালৈ যাম, এনেকৈ ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিম। আপোনালোক সকলোৱে চাই মোক আগুৱাই লৈ যায়। তো একো খায়ো অহা নাছিলোঁ ৰাতিপুৱাই গা ধুই, কাৰণ মন্দিৰলৈ আহিলে, নামঘৰলৈ আহিলে, সত্ৰলৈ আহিলে একো সেনেকৈ খাই নাহোঁ, ভালো নালাগে খাই আহি। তো আমি বোৰে মানে গোটেই দোকান বিচাৰি ফুৰিছোঁ, মানে এতিয়া ঘৰলৈ যাওঁ। আৰু যিহেতু মই মানে তাৰ পৰা মানে কি বৰপেটা বামুণবাৰীৰ পৰা মানে তালৈ বাইকত গৈছোঁ, যিহেতু মামা বাইক আছে, বোলো বাইকতে যাওঁগৈ। কাৰণ কিয় পিলপিলিত গ'লে টাইম লাগিব, ইয়াত পিলপিলি বুলি কয়, আমাৰ তাত টমটম বুলি কয়। চ' সেইটো কাৰণে মামা বাইকখনকে লৈ আহিলোঁ, বোলো অকণমান বাইকত গ'লে ভাল লাগিব। বাৰু আজিলৈ আহিছোঁ, বাই।